ভূমিৰাপো নলো বায়ু খম্মনো বুদ্ধিৰে বচ অহংকাৰ ইতি অম্মে ভিন্না প্ৰকৃতিৰস্তধা। শ্ৰীকৃষ্ণই কৈছে, মোৰ 8বিধ ঐশ্বৰিক মায়া শক্তি হ'ল পৃথিৱী, পানী, অগ্নি, বায়ু আৰু আকাশ, আৰু 3বিধ হ'ল মন, বুদ্ধি আৰু অহংকাৰ। অপৰেয় মিতস্ত্বন্যাম প্ৰকৃতিম বিদ্ধি মে পৰাম জীৱভূতাম মহাবাহু য়েদম ধাৰ্যতে জগত। ইয়াৰ বাহিৰেও মোৰ আৰু এবিধ পৰা প্ৰকৃতি আছে, সি জীৱস্বৰূপ, আৰু এই জীৱস্বৰূপা প্ৰকৃতিৰ পৰাই জগত ধৃত হৈছে। এতিয়া মই ক'লোঁ যে পৰা আৰু অপৰা প্ৰকৃতি। অপৰা প্ৰকৃতি হ'ল আপোনাৰ মনত যি ভাৱ আহিছে, যেনে মন, বুদ্ধি, এইবোৰ বুজিব পাৰি, আৰু যিবোৰ নেকি বুজি পোৱাটো দূৰৰ কথা, ভাবিবই নোৱাৰি, তেনে প্ৰকৃতিক পৰা প্ৰকৃতি বুলি কোৱা হয়।